মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনতে মোৰ ইউটিউব চেনেল তোমালোকক স্বাগতম জনাইছোঁ। মই আজি 6ষ্ঠ শ্ৰেণীৰ গণিত বিষয়ৰ সংখ্যাৰ গঠনটো শিকাম। এইটো তোমালোকে চাই লোৱা, এই পেজটো 9ৰ নিজে কৰা বুলি আছে, কমা ব্যৱহাৰ কৰি অংকৰে লিখা। 1 নম্বৰটো চাই ল'বা তোমালোকে। 1 নম্বৰটো 75,69,307। 75,69,307 তোমালোকে চাই লওক। এইটো 1 নম্বৰ 75 লাখ। আচ্ছা, 75 লাখ হলে প্ৰথম লাখ আছে, গতিকে আমি লাখলৈকে কেইটা স্থান হ'ব আমি দি দিম। 100, 10, 100, 1000, অযুত, লাখ। আচ্ছা, এই লাখ 6টা স্থান, 100, 10, 100, 1000, অযুত, লাখ, এনেধৰণে ডট ডট চিন দি দিম। দি প্ৰথম কি আছে 75 লাখ, গতিকে 75টো লাখত বহিব 75, অৰ্থাৎ 100, 10, 100, 1000, অযুত, লাখ। এই 75টোৰ 5টো বহিব লাখত, এইটো মনত ৰাখিবা 5। আৰু এই যিটো বাওঁফালে আছে সেই অংকটো বহিব বাওঁফালে বহিব 75 লাখ। এইটো নিশ্চয় বুজি পাইছা তোমালোকে। তাৰ পিছত আছে 69,000। 69,000, এইটো 69টো হাজাৰত আছে, চাবা তোমালোকে। 100, 10, 100, 1000। ইয়াৰে 69টোৰ 9টো বহিব হাজাৰত আৰু 6টো বাওঁফালে বহিব, এইটো মনত ৰাখিবা 69,000। তাৰ পিছত আছে 307। 300 মানে শতক, 100, 10, 100, এইটো 300। 307 হলে এটা অংক যদি থাকে তেতিয়াহ'লে এককত বহে, দুটা থাকিলে বাওঁফালতো দশকত বহে। এতিয়া দশকৰ স্থানটো খালী থাকিলে, খালী থকাটো তোমালোকে 0 দিবা। এইটো নিশ্চয় বুজি পাইছা। এতিয়া ইয়াত কমা পাব লাগে, আমাৰ ভাৰতীয় পৰত কমা পাব লাগে হাজাৰত, লাখত, কৌটিত। এইটো কথা মনত ৰাখিবা। 100, 10, 100, 1000, অযুত, লাখ। 75 লাখ 69,307। এইটো নিশ্চয় বুজি পাইছা। তাৰপিছত 2 নম্বৰটো 2 নম্বৰটো আছে 9,11,21,202। তোমালোকে এইটো পঢ়ি যাবা, কিতাপখন উলিয়াই লোৱা। 9,11,21,202। গতিকে এইটো আমি প্ৰথম আছে কি কৌটি আছে, গতিকে কৌটিলৈকে আমি স্থান দিম। 100, 10, 100, 1000, অযুত, লাখ, নিযুত, কৌটি। কৌটিটো ইফালে দিছো বাৰু। 100, 10, 100, 1000, অযুত, লাখ, নিযুত, কৌটি, 8টা স্থান। গতিকে প্ৰথমতে আমি চাম ইয়াত কি আছে। প্ৰথম চাম 9 কৌটি। 9টো ক'ত বহিব? কৌটিৰ ঘৰত। 100, 10, 100, 1000, অযুত, লাখ, নিযুত, কৌটি। 9টো কৌটিৰ ঘৰত বহিব। তাৰপিছত কি আছে 11 লাখ। 11টো এটা কাষত লিখি লোৱা, 11 লাখ। 100, 10, 100, 1000, অযুত, লাখ। এই সফলৰ অংকটো একটো ইয়াতে বহিব লাখত, আৰু বাওঁফালতো এইফালে বহিব লাখ, নিযুতত বহিব। এইটো কথা মনত ৰাখিবা। এইটো তাৰপিছত আছে কি 11 লাখ 21,000। 21টো লিখি লোৱা। 1টো হাজাৰত বহিব আৰু 2টো অযুতত বহিব, বাওঁফালে বহিব। সেইটো সদায় মনত ৰাখিবা, দুটা অংক থাকিলে। 100, 10, 100, 1000, 1টো ইয়াত বহিলে আৰু 2টো ইয়াত বহিব, 21,000। তাৰপিছত 202, অৰ্থাৎ 202। 100, 10, 100, 100 মানে 200 আৰু 2 এটা অংক থাকিলে সি সদায় এককত বহিব। কিন্তু এতিয়া দশকৰ ঘৰটো খালী থাকিলে তাত 0 দিয়া খালী থকাটো। এতিয়া তোমালোকে কমা বহোৱা, হাজাৰত, লাখত, কৌটিত, ভাৰতীয় প্ৰণালী। 100, 10, 100, 1000, অযুত, লাখ, নিযুত, কৌটি। এইটো উত্তৰ হৈ গ'ল। গতিকে এনেধৰণে 50,801,592। মিলিয়ন বা বিলিয়নটো হ'ল আন্তৰ্জাতিক সংখ্যা, এইটো কথা মনত ৰাখিবা। মিলিয়ন বা বিলিয়নটো চাবা। 3 নম্বৰটো তোমালোকে ভালদৰে কিতাপখন উলিয়াই লৈ চাই লওক। 50,801,592। 1 মিলিয়নত
কি হয় এক নিযুত ভাৰতীয় প্ৰণালী ভাৰতীয় সংখ্যাত 1 মিলিয়ন সমান 1 মিলিয়ন সমান 1 নিযুত এইটো প্ৰথম কৈছিল 1 নিযুত এইটো 1 নিযুত গতিকে মিলিয়ন মানে নিযুত ভাৰতীয় প্ৰণালী গতিকে তোমালোকে নিযুতলৈকে মিলিয়ন আছে যদিকে নিযুতলৈকে স্থান দিয়া 1 10 শতক হাজাৰ অযুত লাখ নিযুত কেইটা স্থান হব 1 2 3 4 5 6 7টা হব মিলিয়নলৈকে 7টা হব তাৰমানে 1 মিলিয়ন সমান হল 1 নিযুত গতিকে 1 10 শতক হাজাৰ অযুত লাখ নিযুত এতিয়া প্ৰথম নিযুত মানে হল মিলিয়ন এটো কথা মনত ৰাখিবা এতিয়া প্ৰথম কি আছে 50 মিলিয়ন 50 টো এটো 50 মিলিয়ন মিলিয়ন হলে 0 টো বহিব নিযুতত তাৰ পিছত 5 টো বাফালে বহিব এটো মনত ৰাখিবা 50 মিলিয়ন 801 800 মানে শতক মানে হ 1 10 শতক 800 তাৰ পিছত কি আছে 800 1000 50 মিলিয়ন 800 1000 বুলি আছে 800 1000 আচ্ছা 800 1000 এটো সবা আচ্ছা 1 10 শতক হাজাৰ অযুত লাখ নিযুত আচ্ছা 50 মিলিয়ন তো থাকিল নিযুত মিলিয়ন মানে নিযুত 50 টো বহিলে তাৰ পিছত কি আছে 800 1000 800 1000 আছে 800 801 1000 এই হাজাৰত আছে এইটো 801 গতিকে ইয়াৰে তিনটা অংক আছে 1 10 শতক হাজাৰ হাজাৰ স্থানত 801 আছে গতিকে 1 টো বহিব হাজাৰত আৰু বাকি সংখ্যাটো বহিব বাওফালে 801 1000 তাৰ পিছত কি আছে 592 হ মানে হল শতক 1 10 শতক 500 আৰু 92 হলে এইটো গতিকে দুইটো এককত বহিব বাওফালেটো 10 কত বহিব এইটো এতিয়া আন্তৰ্জাতিক পদ্ধতিত আমি কম বহাব লাগিলে বিলিয়ন বা মিলিয়ন থাকিলে কিহত বহাব লাগে হাজাৰত মিলিয়নত আৰু বিলিয়নত বহাব লাগে গতিকে আমি বহাম 1 10 শতক হাজাৰ অযুত লাখ নিযুত এইটো নিযুতত বহাম এইটো 50 মিলিয়ন 801,592 এইটো হল তাৰ পিছত নেক্সট আছে 58 মিলিয়ন 26,202 58 মিলিয়ন 26,202 চাবা গণিতটো তোমালোকে পঢ়ি চোৱা 4 নম্বৰটো 58 মিলিয়ন মিলিয়ন হলে আমি নিযুতলৈকে ঘৰ দিম গতিকে 1 10 শতক হাজাৰ অযুত লাখ নিযুত এইকেইটা ঘৰ দিলো নিযুতলৈকে 1 নিযুতত যদিকে 1 মিলিয়ন আমাৰ ভাৰতীয় প্ৰণালী গতিকে এতিয়া প্ৰথম আছে কি 58 মিলিয়ন এইটো 58 58 মিলিয়ন এই 8 টো বহিব মিলিয়নত অৰ্থাৎ নিযুতত বহিব আৰু 5 টো বাফালে যাব 58 মিলিয়ন তাৰ পিছত কি আছে 26,000 26,000 26 এটো 1 10 শতক হাজাৰ 6 টো বহিব ইয়াতে আৰু 2 টো বহিব বাওফালে এটা ঘৰে তিনিটা খালি থাকিল কিন্তু মনত ৰাখিবা তাৰ পিছত 202 টো শতকত আৰু 2 এটা দুটা ঘৰ খালি থাকিলে খালি থকা ঘৰ দুটা 0 দি লবা গতিকে এতিয়া কমাব হয় এইটো এটা আন্তৰ্জাতিক পদ্ধতি এই অংকৰে লিখা গতিকে 1 10 শতক হাজাৰ অযুত লাখ নিযুত আমাৰ হাজাৰ হাজাৰত দিব লাগে আৰু কিহত দিব লাগে 1 10 শতক হাজাৰ অযুত লাখ নিযুত নিযুতত দিব লাগে নিযুত মানে হল মিলিয়ন গতিকে 58 মিলিয়ন 26,202 এইখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা গতিকে এইখিনি তোমালোকে খুব মনোযোগ দিবা
ইয়াৰ পৰৱৰ্তী সময়ত তোমালোকক হয়তো বাকী বি চি ডি বা বিস্তৃতৰ ওপৰত অংকবিলাক শিকাম। গতিকে তোমালোকক ধাৰাবাহিকভাৱে শিকাই যাম। গতিকে তোমালোকে এই ভিডিঅ'টো চাই যদি ভাল পাইছা তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে লাইক কৰিবা আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। সামৰিছোঁ, ধন্যবাদ।